বন্ধুসকল ওয়েলকাম টু আমনিম ব্লগ। আজি আছোঁ শিৱৰাত্ৰি পূজা আৰু শিৱৰাত্ৰি পূজা আপোনালোকক দেখাম বুলি আছোঁ। শিলগুৰিতে আহিছোঁ হাতীমূৰা পাহাৰত। বহুত দিন ভিডিঅ' দিব পৰা নাই, প্ৰায় 10-12 দিনমান হ'ল ভিডিঅ' দিব পৰা নাই। মই এটা বেলেগ কামত বিজি আছিলোঁ, সেইকাৰণে আহিলোঁ। আজি টাইম পালোঁ মানে এই হাতীমূৰা পাহাৰত আহিছোঁ। শিৱৰাত্ৰি ইয়াতে যাই আছোঁ, আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। যাইছোঁ এতিয়া মানে বেছি দূৰ নহয়, ওচৰতে হয়। আমাৰ ঘৰৰ পৰা মোটামুটি 3 কিলোমিটাৰ হয়, 3 কিলোমিটাৰমান অলপমান বেছি হ'ব পাৰে। ইয়াত যাই আছোঁ। এইফালে বেহাৰৰ পাৰাত মাৰি আছে, বেহাৰৰ পাৰা মোটামুটি 12 কিলোমিটাৰ হোৱা হ'ল। এতিয়া পথাৰত বেহাৰৰ পাৰাত প্ৰথমতে আমি য'ত শিৱৰাত্ৰি পূজা চাবলৈ যাই আছোঁ, মন্দিৰৰ নাম শ্ৰী শ্ৰী ধাৰেশ্বৰ দেৱালয়। তাত যাই আছোঁ, আপোনালোককো দেখুৱাইছোঁ। যিবিলাক অহা নাই ভিডিঅ'ত চাই পেলাই আহিব পাৰিব। খুব ভাল লগা মন্দিৰ হয়, উন্মুক্ত ভাল আকাশী গংগা বুলিও কোৱা হয় ধাৰেশ্বৰ দেৱালয়। দেখুৱাই আছোঁ, চাই থাকিব। আমি এতিয়া প্ৰৱেশ কৰিলোঁ শ্ৰী শ্ৰী ধাৰেশ্বৰ দেৱালয়ৰ ভিতৰত যাই আছোঁ। আগতে আমি বাইকখন মানে পাৰ্কিং কৰি লওঁ, তাৰপিছত ভালদৰে দেখুৱাই আছোঁ ধাৰেশ্বৰ দেৱালয়। এয়া ধাৰেশ্বৰ মন্দিৰৰ এইবিলাক পৰিৱেশ চাই লওঁ, আপোনাৰ কি সৌন্দৰ্য পৰিৱেশ কৰি ৰাখিছে ধাৰেশ্বৰ মন্দিৰ। আপোনালোকে গাড়ী চাড়ী আনিলে, বাইক চাড়ী আনিলে ইয়াতে পাৰ্কিং কৰিব পাৰিব। এইটো হ'ল মন্দিৰ, ধাৰেশ্বৰ মন্দিৰ। আৰু শিৱৰাত্ৰি পূজাৰ কাৰণে আহিলোঁ। বহুত দিন মানে ভিডিঅ' দিব পৰা নাছিলোঁ, বিশেষ কামত বিজি আছিলোঁ মই, সেইকাৰণে ভিডিঅ' দিব পৰা নাই। এইটো ভিডিঅ'ৰ পৰাই ৰেগুলাৰ ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম। এইটো ভিডিঅ' কেনেকুৱা হয় কমেণ্ট কৰি জনাব। চেনেলটোত যিবিলাক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। এয়া জিতুল ভাইটো একদম পূৰা ফেমাছ হৈ গৈছে, পাব্লিচিটি হৈ গৈছে। দুদিনমান আগত আপোনালোকে চাইছিলে গম নাপাওঁ, নিউজত আহি গৈছিল। নিউজৰ সেই ফেচবুক ভিডিঅ'টো মই আপোনালোকৰ এই ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি দিম, চাই ল'ব পাৰিব। ইয়াতে এটা ধাৰেশ্বৰ মন্দিৰৰ এটা ফিচাৰী আছে। ফিচাৰীটোত বহুত ধৰণৰ মাছ আছে, ৰঙা ৰঙা মাছবিলাক। কিবা মই আজি দেখা পালোঁ ইমান ৰঙা ৰঙা মাছ, আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। এই ৰঙা মাছ ওলায়, এইটো দেখিছেনে আপোনালোকে? এইটো মই বাগেল, এইটো জুম কৰি দিছোঁ মই, চাই লোৱা। এইবিলাক দেখিছেনে? এইবিলাক কি ৰঙা ৰঙা মাছ। কি ৰঙা, মই এনেকুৱা মাছ মানে দেখাই নাই, ৰঙা ৰঙা মাছ মানে দেখুৱাই নাই। আজি প্ৰথম দেখিলোঁ ইয়াতে, দেখিলোঁ ধাৰেশ্বৰ মন্দিৰৰ ইয়াতে ফিচাৰীটো দেখা পালোঁ। এইবিলাক ৰঙা ৰঙা মাছ, এইবিলাক দেখিছেনে? এইবিলাক
আৰু থাৰ্চৰ মন্দিৰৰ ভিতৰ ফালে অলপ যাই আছোঁ, ভিতৰ ফালে দেখুৱাই আছোঁ, চাই থাকিব। এতিয়া মানে যাই আছোঁ থাৰ্চৰ মন্দিৰৰ ভিতৰৰ ফালে। ইয়াত শিৱৰাত্ৰিৰ কাৰণে বহুত মানুহ আছে, এনেও মানুহ থাকে ইয়াত, বহুত দূৰৰ পৰা মানুহ আহে। আমি আহিছোঁ আজি শিৱৰাত্ৰি পূজাৰ কাৰণে, আজি ইয়াত আছোঁ। এয়া থাৰ্চৰ মন্দিৰ শিলিগুৰি হাতীমূৰা পাহাৰৰ ওচৰতে হয়। এয়া আজি বহুত মানুহ আহিছে, বহুত দূৰৰ পৰা মানুহ আহিছে। মই এবাৰ আহিলোঁ। এয়া অকণমান থাৰ্চৰ মন্দিৰৰ বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ। এতিয়া মানে পাহাৰৰ ওপৰৰ ফালে যাই আছোঁ। পাহাৰৰ ওপৰত আকাশী গংগা আছে, আকাশী গংগা বুলি কোৱা হয়। সেই জেগাখনলৈ যাই আছোঁ, দেখুৱাই আছোঁ, চাই থাকিব। এতিয়া ওপৰত পাহাৰৰ ওপৰত আছোঁ, থাৰ্চৰ মন্দিৰ দেৱালত আকাশী গংগা দেখুৱাই আছোঁ আপোনালোকক। এয়া ওপৰত যাই আছোঁ, এতিয়া স্কুল ভাই যাইহে আছে। ওপৰত যাই আছোঁ কাৰণ ওপৰত যাওঁতে মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ, ওপৰত আহি পেলাই অলপমান কৰি দিলোঁ আৰু আপোনালোকক ইয়াৰে ভিডিঅ'টো দেখুৱালোঁ। কেনেকুৱা হয় কমেণ্ট কৰি জনাবা। চেনেলটো যিবিলাক নতুন ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব। আকাশী গংগা দেখুৱাইছোঁ ওপৰত, চাই থকা। এতিয়া ইয়াৰে ওপৰত যাম। ইয়াৰে ওপৰৰ ফালে এটা গুহা আছে, গুহাটোৰ ওচৰলৈ যাম। গুহাটোৰ ওচৰত যাই আছোঁ, এতিয়া চাই থাকিব। এনেদৰে ওপৰৰ ফালে যাই আছোঁ, এতিয়া গুহাটোৰ ফালে যাই আছোঁ। গুহাটোৰ 12 মাহে মানে কি হয়, ইয়াৰে পানী আহি থাকে, পানী ওপৰৰ পৰা আহি থাকে। সেইকাৰণে এই গুহাটো কোৱা হয় আকাশী গংগা। দেখুৱাই আছোঁ আকাশী গংগা, চাই থাকিব। এইটো হ'ল আকাশী গংগা। আজি ফাইনেলি ইয়াত ওপৰত আহিলোঁ। আকাশী গংগা। এয়া ফাইনেলি আহি পাই গ'লোঁ আকাশী গংগা। এয়া আকাশী গংগা, এয়া আকাশী গংগা বুলি কোৱা হয়। আজি ফাইনেলি আহি গ'লোঁ আৰু মানুহ আহি আছে এইবিলাক। এয়া ওপৰৰ পৰা যে এয়া পানী পৰি আছে, এনেকৈ 12 মাহে মানে এনেকৈ পানী পৰি থাকে। সেইকাৰণে কোৱা হয় এয়া আকাশী গংগা বুলি কোৱা হয় এই ঠাইখন। আপোনালোকৰ শিৱৰাত্ৰি ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাওক। চেনেলটো যিবিলাক নতুন ছাবস্ক্ৰাইব কৰি গোটেই বেল আইকনটো প্ৰেছ কৰি দিব। আকাশী গংগাও দেখালোঁ আপোনালোকক। আৰু যিবিলাকে অহা নাই ইয়াতে আহিব, শিলিগুৰি হাতীমূৰা পাহাৰত আহিব, ইয়াতে দেখা পাব। আজিলৈকে ইমানে, বাই বাই।